কবিতাৰ শিৰোনাম তোমাৰ চকুহালত ডুবিব খোজোতে। কবি চৰণ ডেকা। আবৃত্তি নাহৰজিৎ শৰ্মা। তোমাৰ চকুহালত ডুবিব খোজোতে, তুমি মৌনতাৰ ছাতি লৈ কেঁকুৰিটো পাৰ হওঁতে নামি আহে মোৰ চকুহালত আবতৰীয়া বসন্ত। তুমি সন্ধিয়াৰ অস্তমুখী বেলিটোৰ দৰে নিৰ্বাক নিশব্দে ঢৌ খেলা বুকুৰ পতিয়নি সতত কি যে তোমাৰ নীলাভ চকুজুৰি, য'ত সসীমৰ পৰা অসীমলৈ কেৱল শান্তি। অনুভৱৰ চিয়াহীৰে আঁকিব খোজোতে তোমাৰ চকুজুৰি মই হৈ পৰো নিথৰ নিস্তেজ। তোমাৰ চকুজুৰি মৃন্ময় অথচ অজন্তা ইলোৰাৰ দৰে বৈচিত্ৰ্যময়ী, যি ভাস্কৰ্যৰ ভাৱমূৰ্তিক তীব্ৰ হয় উশাহ। তুমি মোৰ আবিৰত সপোনৰ অসীমৰ যাত্ৰা। হয়তো সেই যাত্ৰাৰ সীমনাত হেৰাই যাব পাৰে মই নামৰ অহমিকাৰ। তথাপি হাবিয়াস তোমাৰ চকুহালৰ প্ৰান্ত ঠিকনাৰ। তুমি আকাশ ভাল পোৱা আৰু মই তাৰ গভীৰতা, যি গভীৰতাত দিশহাৰা হয় জাক জাক উভতনি পক্ষী। হয়তো এদিন ময়ো হেৰাই যাম তোমাৰ চকুহালৰ শেষ প্ৰান্তত। ধন্যবাদ।